ৰাতিপুৱাৰ প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰি আজি মই আৰম্ভ কৰিব বিচাৰিছোঁ অষ্টমমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰথমটো চেপ্টাৰ চাগে ছাৰে বিদ্যালয়ত আলোচনা কৰিছেই, গতিকে মই দ্বিতীয় চেপ্টাৰটো আৰম্ভ কৰিব বিচাৰিছোঁ। দ্বিতীয় চেপ্টাৰটো হৈছে জনসংখ্যা বৃদ্ধি বিতৰণ। এইটো তোমালোকে কি কৰিবা, যিবিলাক মই প্ৰশ্ন উত্তৰ আলোচনা কৰিম, এই প্ৰশ্ন উত্তৰখিনি খুব ধুনীয়াকৈ তোমালোকে বহীত লিখি ৰাখিবা। ইয়াতে তোমালোকৰ প্ৰথম যিটো আলোচনাৰ খণ্ড, সেই খণ্ডটোৰ নাম হৈছে ভূগোল বিজ্ঞান, প্ৰথম খণ্ড। গতিকে তোমালোকৰ বিষয়টো হৈছে সমাজ বিজ্ঞান, জনসংখ্যা বৃদ্ধি আৰু বিতৰণ। এইটো তোমালোকৰ দ্বিতীয় চেপ্টাৰ দেই, মনত ৰাখিবা। এতিয়া চোৱা, প্ৰথম কৈছে কি যে শুদ্ধ উত্তৰটো লিখা। কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি? ইয়াতে 4টা অপশ্যন আছে, ইয়াৰে তোমালোকে চাবা। পূব এছিয়াত আটাইতকৈ জনসংখ্যা বেছি। কোন মহাদেশৰ জনসংখ্যা সৰ্বাধিক? এইটোতো জানা, এইটো এছিয়া। 2011 চনত অসমৰ জনসংখ্যা কিমান আছিল? 2011 চনত অসমৰ জনসংখ্যা 3.12 কোটি আছিল। তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই? এইটো হৈছে কুমেৰু বা এণ্টাৰ্কটিকা, একদম দক্ষিণ ফালে আমাৰ, হয়নে? খালী ঠাই পূৰণ কৰা। জনসংখ্যা বৃদ্ধি শব্দটো জনসংখ্যাৰ দেশ বৃদ্ধিক বুজায়, মানে জনসংখ্যাগত বৃদ্ধিক বুজায়। তাৰপিছতো আছে পৃথিৱীত বেছিভাগ মানুহে দেশ গোলাৰ্ধত বসবাস কৰে, মানে কোন গোলাৰ্ধত? উত্তৰ গোলাৰ্ধত বসবাস কৰে বা বসতি কৰে। প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত কিমান সংখ্যক লোকে বসতি কৰে, যিয়ে সেই ঠাইডোখৰ জনসংখ্যা ঘনত্ব, হয়নে? তাৰপিছতো আছে কি, এখন ঠাই ত্যাগ কৰি কোনো এখন নতুন ঠাইলৈ গৈ বসতি কৰিবলৈ ল'লে নতুন ঠাইখনক প্ৰব্ৰজনৰ লক্ষ্যস্থান বোলে। তাৰপিছত চোৱা, চমুটোকা মানৱ সম্পদ উন্নয়ন। সমাজ তথা দেশৰ উন্নয়নৰ বাবে শাৰীৰিক মানসিক অৰিহণা আগবঢ়াব পৰা মানুহখিনিকে মানৱ সম্পদ বুলি বিবেচনা কৰা হয়। আনহাতে যিখিনি মানুহৰ তেনে দক্ষতাৰ অভাৱ, তেনে মানুহক প্ৰকৃত অৰ্থত মানৱ সম্পদ বুলি ক'ব নোৱাৰি। সকলো সম্পদৰ আহৰণ আৰু ব্যৱহাৰৰ মূলতে হ'ল মানুহৰ বুদ্ধি, বৃত্তি, কাৰিকৰী কৌশল, কৰ্মদক্ষতা আৰু শিক্ষা। এনেবোৰ গুণৰ বাবে মানৱ সম্পদক শ্ৰেষ্ঠ সম্পদ বুলি কোৱা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ, জাৰ্মানী, ফ্ৰান্স, জাপান, চীন, ৰাছিয়া, গ্ৰেট ব্ৰিটেইন, কানাডা আদি পৃথিৱীৰ তুলনামূলকভাৱে আগবঢ়া দেশ। এইসমূহ দেশত কাৰিকৰী বিদ্যাত পাৰদৰ্শী, উন্নত শিক্ষাৰে শিক্ষিত লোকৰ সংখ্যা দেশৰ তুলনাত বহুত বেছি। এই উচ্চ দক্ষতা সম্পন্ন লোকসকলৰ দেশৰ অমূল্য মানৱ সম্পদ। প্ৰাকৃতিক সম্পদত চহকী হ'লেও মানৱ সম্পদত দুৰ্বল দেশ এখনে আৰ্থিক বা ঔদ্যোগিক দিশত আগবাঢ়িব নোৱাৰাটো স্বাভাৱিক। আমাৰ ভাৰতবৰ্ষ এখন উন্নয়নশীল দেশ। ইয়াৰ মানৱ সম্পদৰ উন্নয়নৰ অৰ্থে চৰকাৰে খাদ্য, বাসগৃহ সুবিধা, বিনামূলীয়া গুণগত প্ৰাথমিক শিক্ষা, চিকিৎসা সেৱা আদিৰ ক্ষেত্ৰত বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। কাৰণ প্ৰধানকৈ মানৱ সম্পদৰ বিকাশৰ ওপৰত দেশ একোখনৰ উন্নতি নিৰ্ভৰ কৰে। তাৰ পিছৰ চমুটোকাটো আছে জনসংখ্যাৰ থোপীকৰণ। ঠাই বিশেষ জনসংখ্যাৰ বিতৰণ ঘন বা মজলীয়া আৰু পাতল হোৱা দেখা যায়। অতীজতে পৃথিৱীৰ বহুতো অঞ্চলত নদী উপত্যকা কেন্দ্ৰিক সভ্যতাৰ বিকাশ ঘটিছিল। এনে অঞ্চলবোৰত জনবসতি কেন্দ্ৰীভূত হৈছিল। সাধাৰণতে নদী উপত্যকা আৰু উপকূলীয় সমভূমি অঞ্চলৰ মাটি কৃষিকাৰ্যৰ বাবে উপযোগী। তদুপৰি এনে অঞ্চলবোৰত উদ্যোগ, পশুপালন আদিৰ বাবে প্ৰয়োজনীয় পানীৰ সুবিধাও থাকে। মাছ ধৰা, বৃত্তি আৰু কম খৰচী যাতায়াতৰ সুবিধা থকাৰ বাবে আজিও এনে অঞ্চলবোৰত জনবসতি ঘন আৰু নগৰৰ সংখ্যাও বেছি। সাধাৰণতে যিবোৰ ঠাইত প্ৰাকৃতিক বা মানৱসৃষ্ট সুবিধাৰ ভিত্তিত বসতি অতি ঘন, তাকে জনসংখ্যা কেন্দ্ৰীভৱন বা থোপীকৰণ ঘটা বুলি ক'ব পাৰি। জনসংখ্যা কেন্দ্ৰীভৱন বা থোপীকৰণ ভিত্তিত পৃথিৱীত 4টা বিশেষ অঞ্চল চিনাক্ত কৰিব পাৰি। সেইবোৰ হৈছে পূব এছিয়া, দক্ষিণ পূব এছিয়া, পশ্চিম আৰু মধ্য ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূব উপকূলীয় অঞ্চল। সাধাৰণতে পানীৰ সুবিধা আৰু সাৰুৱা ভূমি, স্বাস্থ্যকৰ জলবায়ু, প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰাচুৰ্য আদি ঘন বসতিৰ প্ৰধান কাৰক। তদুপৰি ঔদ্যোগিক নগৰীকৰণ, উন্নত শিক্ষা, যাতায়াত, চিকিৎসা ব্যৱস্থাৰ লগতে বিনোদনৰ সা-সুবিধা আদিও জনসংখ্যা কেন্দ্ৰীভূত হোৱাত অৰিহণা যোগায়। জনসংখ্যা থোপীকৰণে একোটা অঞ্চলত মানুহৰ কাম-কাজত আহুকালৰ সৃষ্টি কৰে। এনে আহুকালৰ পৰা উদ্ভৱ হোৱা সমস্যা সমাধানৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰা হয়। জনসংখ্যাৰ বিস্ফোৰণ, পিছৰ যিটো চমুটোকা আৰু
বিভিন্ন সময়ত সংঘটিত প্ৰাকৃতিক দুৰ্যোগ মহামাৰী আদিৰ ফলত ব্যাপক সংখ্যক মানুহৰ জীৱন হানি ঘটিলেও মানুহৰ বৃদ্ধিৰ গতি স্তব্ধ হোৱা নাই। কিন্তু পৰৱৰ্তী সময়ত চিকিৎসা ব্যৱস্থাৰ উন্নতি ঘটাত মহামাৰীসমূহ নিয়ন্ত্ৰণলৈ অহাৰ লগতে বেমাৰ আজাৰবোৰ উন্নত চিকিৎসাৰ নিৰাময় কৰিব পৰা হোৱাত মানুহৰ মৃত্যুৰ হাৰ কমি আহে। ইয়াৰ ফলত ঊনবিংশ শতিকাৰ আৰম্ভণিৰ পৰা জনসংখ্যাৰ ক্ষীপ্ৰ গতিত বৃদ্ধি হ'বলৈ ধৰে। জনসংখ্যাৰ এনে অভাৱনীয় পৰিৱৰ্তনক জনসংখ্যাৰ বিস্ফোৰণ বোলা হয়। বৰ্তমান পৃথিৱীৰ উন্নয়নশীল দেশসমূহৰ উন্নয়নৰ প্ৰধান অন্তৰায় হৈ উঠিছে এই জনসংখ্যাৰ বিস্ফোৰণ। ইয়াৰ ফলতে পৰিৱেশৰ ভাৰসাম্যৰ অৱনতি ঘটাৰ উপৰিও খাদ্য সংকট, অনগ্ৰসৰতা, মূল্যবৃদ্ধি, সংস্থাপনহীনতা, বাসস্থানৰ অভাৱ, শিক্ষা আৰু স্বাস্থ্যৰ সমস্যা আদিৰ দৰে সমস্যাবোৰৰ উদ্ভৱ হৈছে। অৰ্থাৎ জনসংখ্যাৰ বিস্ফোৰণে দেশৰ লগতে মানৱ সম্পদৰ উন্নয়নতো সমস্যাৰ সৃষ্টি কৰিছে। এতিয়া পিছৰ প্ৰশ্নটো আছে জনপ্ৰব্ৰজন কাক বোলে? ইয়াৰ কাৰণবোৰ কি কি? জনপ্ৰব্ৰজনৰ ফলাফল কেনেধৰণৰ? কৰ্মসূত্ৰে বা আন কোনো ঠাইত কাৰণত এখন ঠাইৰ পৰা আন এখন ঠাইলৈ স্থায়ীভাৱে অথবা সাময়িকভাৱে বসতি কৰা কাৰ্যকে জনপ্ৰব্ৰজন বোলে। জনপ্ৰব্ৰজনৰ কাৰণবিলাক হ'ল এনেকুৱা: সাধাৰণতে যুদ্ধ বিগ্ৰহ, প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, বানপানী, গৰাখহনীয়া, খাদ্য সংকট, ৰাজনৈতিক সংকট আদি কাৰণত মানুহ এখন ঠাই ত্যাগ কৰি আন এখন ঠাইলৈ প্ৰব্ৰজন কৰে। বৰ্তমান সময়ত উন্নত শিক্ষা গ্ৰহণ, কৰ্মসংস্থাপন, নিৰাপদ জীৱন যাপন আদিৰ বাবেও প্ৰব্ৰজন ঘটে। উদ্যোগ, কাৰখানা, নিৰ্মাণ কাৰ্য আদি সংস্থাপন বিচাৰি সাধাৰণতে গাঁও অঞ্চলৰ পৰা নগৰলৈ মানুহৰ প্ৰব্ৰজন ঘটা দেখা যায়। মুম্বাই, গুজৰাট, দিল্লী, অন্ধ্ৰপ্ৰদেশ আদি ঔদ্যোগিক ক্ষেত্ৰসমূহলৈ দেশখনৰ বিভিন্ন ৰাজ্যৰ পৰা কৰ্মসংস্থাপন বিচাৰি মানুহৰ প্ৰব্ৰজন কৰিছে। এনেদৰে কৰ্মক্ষম সম্পদ হিচাপে এঠাইৰ পৰা আন ঠাইলৈ মানুহৰ প্ৰব্ৰজন ঘটিছে। জনপ্ৰব্ৰজনৰ ফলাফলসমূহ তলত উল্লেখ কৰা হ'ল। জনপ্ৰব্ৰজনৰ মাত্ৰা অধিক হ'লে লক্ষ্যস্থানত হঠাতে জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পায়। এই ঠাইখনত ভূমি আৰু অন্য সম্পদৰ জনমূৰিৰ পৰিমাণ হ্ৰাস কৰে। ইয়াৰ উপৰিও কেতিয়াবা কোনো প্ৰব্ৰজনৰ লক্ষ্যস্থানত ৰাজনৈতিক, ভাষা, সংস্কৃতিৰ সংকটে দেখা দিব পাৰে। এতিয়া চোৱা তোমালোকৰ কিতাপৰ ক্ৰিয়াকলাপৰ পৃষ্ঠা নং 14 দিয়া আছে। জনসংখ্যা বৃদ্ধি বুলিলে কি বুজা? লিখা। জনসংখ্যাৰ বৃদ্ধি বুলিলে এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত ঘটা সংখ্যাগত পৰিৱৰ্তনকে বুজায়। তাৰপিছত জনসংখ্যাৰ গুণগত বিকাশ বুলিলে কি বুজা? জনসংখ্যাৰ বিকাশ মানে হ'ল মানৱ সম্পদৰ বিকাশ। জনসংখ্যা বৃদ্ধিয়ে কেনেদৰে সমস্যাৰ সৃষ্টি কৰে? দেশ এখনত অভাৱনীয় জনসংখ্যাৰ বৃদ্ধি হ'লে খাদ্যৰ নাটনি, খোৱাপানীৰ সমস্যা, মূল্য বৃদ্ধি, বাসস্থানৰ সমস্যা, শিক্ষা, স্বাস্থ্য আদি সকলো দিশতেই নানা ধৰণৰ সমস্যাৰ উদ্ভৱ হ'বলৈ ধৰে। ইয়াৰ লগে লগে প্ৰাকৃতিক সম্পদৰ ওপৰতো মানুহৰ হেঁচা বৃদ্ধি পায়। ফলত পৰিৱেশৰ বিনষ্ট হোৱাৰ লগতে ভৱিষ্যতৰ কাৰণে সম্পদৰ নাটনি হোৱাটো নিশ্চিত হৈ পৰে। ক্ৰিয়াকলাপ 15 দিয়া হৈ আছে তোমালোকৰ পাঠ্যপুথিৰ। জনসংখ্যাৰ বিতৰণ বুলিলে কি বুজা? জনসংখ্যাৰ বিতৰণ বুলিলে অঞ্চল বিশেষ গঢ়ি উঠা বসতিকে বুজা যায়। তাৰপিছত জনসংখ্যাৰ বিতৰণৰ ওপৰত কোনবোৰ কাৰকে প্ৰভাৱ পেলায় উল্লেখ কৰা। জনসংখ্যাৰ বিতৰণৰ ক্ষেত্ৰত পৰিৱেশৰ কেতবোৰ কাৰকে বিশেষ প্ৰভাৱ বিস্তাৰ কৰে। তেনে কাৰকবোৰৰ ভিতৰত পৰ্যাপ্ত পৰিমাণৰ অৱস্থিত স্থলভাগৰ গঠন বা আকৃতি, ঠাইখনৰ জলবায়ু আৰু মাটিৰ স্বাভাৱিক উৰ্বৰতা আদিয়ে প্ৰধান। এইবোৰৰ লগতে প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্য, ঔদ্যোগিক বিকাশ, নগৰীকৰণ আদিও জনসংখ্যা বিতৰণৰ ওপৰত প্ৰভাৱ পেলায়। তদুপৰি দেশৰ শাসন প্ৰণালী, ধৰ্ম নিৰপেক্ষ নীতি আদিয়েও জনসংখ্যা বিতৰণৰ ক্ষেত্ৰত ভূমিকা লয়। ক্ৰিয়াকলাপ তোমালোকৰ পাঠ্যপুথি 16 দিয়া হৈ আছে। জনসংখ্যা কেন্দ্ৰীভূত বা থুপীকৰণ বুলিলে কি বুজা? উদাহৰণতে লিখা। যিবোৰ ঠাইত প্ৰাকৃতিক বা মানৱসৃষ্ট সুবিধাৰ ভিত্তিত বসতি অতি ঘন তাকেই জনসংখ্যা কেন্দ্ৰীভূত বা থুপীকৰণ ঘটা বুলি ক'ব পাৰি। সাধাৰণতে নদী উপত্যকা অঞ্চলত এনে থুপীকৰণ জনসংখ্যা দেখা যায়। পাছৰ সাধাৰণতে কি সুবিধাৰ ভিত্তিত জনবসতিৰ থুপীকৰণ ঘটে? শিক্ষা, চিকিৎসা, উন্নত যাতায়াত ব্যৱস্থা, পানী যোগান, বজাৰ আদিৰ সুবিধাৰ ভিত্তিত জনবসতিৰ থুপীকৰণ ঘটে। জনবসতিৰ বাবে উদ্ভৱ হোৱা সমস্যাসমূহ দূৰ কৰাৰ কাৰণে কেনে ধৰণৰ বিকল্প ব্যৱস্থা লোৱা হৈছে উল্লেখ কৰা। ঘনবসতিৰ বাবে উদ্ভৱ হোৱা সমস্যাসমূহ সমাধানৰ বাবে লোৱা বিকল্প ব্যৱস্থাসমূহ হৈছে: উন্নত দেশসমূহত ঠাইৰ অভাৱ, বাসগৃহ, চৰকাৰী কাৰ্যালয় আদিৰ বাবে উচ্চ অট্টালিকা নিৰ্মাণ কৰিছে। তেনেদৰে মাটিৰ তলেৰে সুৰংগ পথ নিৰ্মাণ কৰি পৰিবহণ ব্যৱস্থা কৰিছে। তোমালোকৰ পাঠ্যপুথিৰ পৃষ্ঠা নম্বৰ 18 দিয়া হৈছে। জনপ্ৰব্ৰজন বুলিলে কি বুজা? কেনেধৰণৰ কাৰণত জনপ্ৰব্ৰজন ঘটে লিখা। এইটো প্ৰথমতে আলোচনা কৰা হৈ আছে, তোমালোকে চাই ল'বা।
প্ৰব্ৰজনৰ উৎস স্থান আৰু লক্ষ্য স্থান বুলি কি বুজা? প্ৰব্ৰজনকাৰীসকলে যি ঠাইৰ পৰা প্ৰব্ৰজন কৰে সেই ঠাইকে উৎস স্থান আৰু যিখন নতুন ঠাইত গৈ বসতি কৰিবলৈ লয় সেই ঠাইকে লক্ষ্য স্থান বুলি কোৱা হয়। তোমালোকৰ কিতাপৰ পাঠ্যপুথি 19ত দিয়া আছে পৃষ্ঠা নম্বৰ জনসংখ্যাৰ বিস্ফোৰণ মানে কি বুজা? জনসংখ্যাৰ ক্ষিপ্ৰগতিত হোৱা বৃদ্ধিকে জনসংখ্যাৰ বিস্ফোৰণ বুলি কোৱা যায়। জনসংখ্যাৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা সমস্যাবোৰ কি কি? বৰ্তমান পৃথিৱীৰ উন্নয়নশীল দেশসমূহৰ উন্নয়নৰ প্ৰধান অন্তৰায় হৈ উঠিছে জনসংখ্যাৰ বিস্ফোৰণ। ইয়াৰ ফলতে পৰিৱেশৰ ভাৰসাম্যৰ অৱনতি ঘটাৰ উপৰিও খাদ্য সংকট, অনগ্ৰসৰতা, মূল্যবৃদ্ধি, সংস্থাপনহীনতা, বাসস্থানৰ অভাৱ, শিক্ষা আৰু স্বাস্থ্যৰ সমস্যা আদিৰ দৰে সমস্যাবোৰ উদ্ভৱ হৈছে। অৰ্থাৎ জনসংখ্যাৰ বিস্ফোৰণে দেশৰ লগতে মানৱ সম্পদৰ উন্নয়নতো সমস্যাৰ সৃষ্টি কৰে। কি কি গুণ থাকিলে মানুহক মানৱ সম্পদ বুলি ক'ব পাৰি? বুদ্ধি, বৃত্তি, কাৰিকৰী, কৌশল, কাৰ্যদক্ষতা আৰু শিক্ষা এইকেইটা গুণ থাকিলে মানুহক মানৱ সম্পদ বুলি ক'ব পাৰি। সুদক্ষ মানৱ সম্পদৰ অভাৱ দেশ এখনক কি দিশত দুৰ্বল কৰে? প্ৰাকৃতিক সম্পদত চহকী হ'লেও মানৱ সম্পদ দেশ এখন অৰ্থনৈতিক আৰু ঔদ্যোগিক দিশত দুৰ্বল হৈ পৰে। আনবোৰ সম্পদতকৈ মানৱ সম্পদ শ্ৰেষ্ঠ সম্পদ হিচাপে আখ্যা দিয়া হৈছে কিয়? সকলো সম্পদৰ আহৰণ আৰু ব্যৱহাৰ মূলতে হ'ল মানুহৰ বুদ্ধি, বৃত্তি, কাৰিকৰী, কৌশল, কৰ্মদক্ষতা আৰু শিক্ষা। এনেবোৰ গুণৰ বাবে মানৱ সম্পদক শ্ৰেষ্ঠ সম্পদ বুলি আখ্যা দিয়া হৈছে। তোমালোকৰ কিতাপৰ পাঠ্যপুথিৰ 20 নম্বৰ পৃষ্ঠাত চাবা এইবিলাক প্ৰশ্ন আছে। আমাৰ দেশৰ মানৱ সম্পদৰ উন্নতিৰ হকে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে লিখা। আমাৰ ভাৰতবৰ্ষ এখন উন্নয়নশীল দেশ। ইয়াৰ মানৱ সম্পদৰ উন্নয়নৰ অৰ্থে চৰকাৰে খাদ্য, বাসগৃহ সুবিধা, বিনামূলীয়া গুণগত প্ৰাথমিক শিক্ষা, উপযুক্ত কৰ্মসংস্থাপন, চিকিৎসা সেৱা আদিৰ ক্ষেত্ৰত বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। আমাৰ দেশত মানৱ সম্পদৰ মাজত বাহিৰলৈ যোৱাৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ কাৰণ কি বুলি ভাবা লিখা। আমাৰ বৰ্তমান বিশ্বায়নৰ যুগত গোটেই পৃথিৱীতে মুক্ত বাণিজ্য হৈ উঠিছে। বহুজাতিক বাণিজ্যিক গোষ্ঠীবোৰ কাৰিকৰীৰ দিশত পাৰদৰ্শিতা ব্যক্তিসকলক নিযুক্তি দি পৃথিৱীত বাণিজ্যিক প্ৰসাৰ ঘটাইছে। এনেধৰণে নিযুক্তি লাভৰ কাৰণে আমাৰ দেশৰ মানুহৰ মাজত অন্য দেশলৈ যোৱাৰ প্ৰৱণতা বাঢ়িছে। ফলত আমাৰ দেশৰ মানৱ সম্পদসমূহৰ অভাৱ ঘটিবলৈ ধৰিছে। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ পাঠ্যপুথিৰ জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ চেপ্টাৰটি গোটেইবিলাক প্ৰশ্ন উত্তৰে মই আলোচনা কৰিলোঁ। গতিকে তোমালোকে খুব ধুনীয়াকৈ এই প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ নিজা বহীত লিখি ৰাখিবা আৰু এইখিনি তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।